Hi, hello, namaskar. Welcome back to my YouTube channel. আৰু আপোনালোক সকলোকে মোৰ নতুন ব্লগলৈ স্বাগতম জনালো। আৰু আজি মই এনেকুৱা এটা জায়গাত গৈ আছো য'ত মই 1.5 বছৰৰ পুৰণি ফ্ৰেণ্ডবোৰক লগ পাম। কেৱল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। কি কৰোঁ, কিয় গৈ আছো আপোনালোকে এই ভিডিঅ'টোত সকলো গম পাব। বলক আজি বেছি আৰু কথা নকৈ ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ। এতিয়া বৰ্তমান আছো আমি প্ৰেক্টিছত। এতিয়া চাওক আৰু কিহৰ প্ৰেক্টিছ কৰি আছো আপোনালোকে গম পাব। কেৱল ভিডিঅ'টো চাই থাকক। গোটেই পুৰণাখিনি 1.5 বছৰৰ পিছত আহিলে চব লগ পাইছোঁ আমি। এইটো পাপু, জিতুল, পম্পী, পিছফালে ববি, আৰু এইফালে বাইদেউ এইটো হ'ল। আৰু চাই থাকিব ব্লগটো, দেখাই আছোঁ দিব। আমাৰ প্ৰেক্টিছ চলি আছে। 1.5 বছৰৰ পিছত আমি আকৌ থিয়েটাৰৰ মেম্বাৰখিনি লগ পাইছোঁ। এনেকৈ প্ৰেক্টিছ কৰিছে, চবেই পাহৰিছে, তথাপি জাষ্ট আজি ট্ৰাই কৰি আছোঁ। কেৱল ভিডিঅ'টো চাই থাকক, ধুনীয়া হ'ব, চাই থাকক। আৰু এইটো কিহৰ কাৰণে আমি কৰি আছোঁ, 1.5 বছৰৰ পিছত এইখন আছিল কোহিনুৰ থিয়েটাৰ। কোহিনুৰ থিয়েটাৰ 3খন নাটক শ্বুটিং হ'ব গৈ আছে। কেৱল ভিডিঅ'টো চাই থাকক। এতিয়া প্ৰেক্টিছ চলি আছে, ৰাতি আকৌ নাটকৰ প্ৰেক্টিছ হ'ব। কেৱল আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইমানে প্ৰেক্টিছ কৰিছে। ইয়াতে গৰমত চাওক, কি ফেনৰ বতাহ চাওক, ইমানে গৰমি। যিটো অনুভৱ কেনেকুৱা ইমান বছৰ পিছত? আৰু 1.5 বছৰ পাছত এখন লগ পাইছোঁ নেকি, চবকে বহুত ভাল লাগিছে। আজি আমাৰ আকৌ ডান্সৰ মানে আগৰ পুৰণাবিলাকে প্ৰেক্টিছ কৰিব লাগিছে। বহুত হেপী। ববি কেনেকুৱা? একদম বহুত মজা। পাপু অনুভৱ কেনেকুৱা? ভাল। পম্পী কেনেকুৱা লাগিল বহুত পিছৰ পিছত? বান্দৰ ডেন্স একবাৰ কৰি দি পম্পী, বান্দৰ ডেন্স, এইটো বান্দৰ ডেন্স। বৰ্তমান প্ৰেক্টিছ কৰি কৰি পূৰা দেখিছে কেনেকুৱা হৈ গ'লোঁ, পূৰা অৱস্থা বেয়া। তো প্ৰেক্টিছ কৰি আছোঁ, আৰু কিহৰ প্ৰেক্টিছ কৰি আছোঁ গম পাব। মই ৰাতিও দেখাব চেষ্টা কৰিম, কেৱল চাই ল'ব। আৰু চবেই কেনেকৈ আছে চাই লওক। প্ৰেক্টিছ কৰি কৰি ইমান গৰম, AC গোটেই আছে কিন্তু এটাও AC চলা নাই। ফেন চেন চলাই পেলাই বহি আছোঁ। তো প্ৰেক্টিছ কৰিলে এই গোটেইখিনি। দিদুল হাই। তো এনেকৈ পূৰা গৰম, পূৰা আৰু ৰ'দ, গৰমটো বেছি দিছে। ত' এনেকৈ হেৰি কৰিছে। AC লগাম বুলি কৈ এতিয়া গ'লে AC লগোৱা নাই। AC চাওক, চাৰো চাইডে AC, গোটেই AC, কিন্তু এটাও AC লগোৱা নাই। এনেকৈ ফেনৰ তলত প্ৰেক্টিছ কৰি আছোঁ। ৰাতিলৈকে কেইটালৈকে প্ৰেক্টিছ হয় গম নাপাওঁ। আৰু কিহৰ প্ৰেক্টিছ কৰি আছোঁ, একচুৱেলি 2019-20 যোনখন কোহিনুৰ থিয়েটাৰত নাটক 3খন আছিলে, চ' তাৰে শ্বুটিং হ'ব। এতিয়া প্ৰেক্টিছ চলি আছে, ৰাতি ড্ৰামাৰ প্ৰেক্টিছ আছে। এতিয়া আমি ডান্সৰ প্ৰেক্টিছ কৰি আছোঁ। গোটেইখিনি 1.5 বছৰৰ পিছত আমি লগ পাইছোঁ, ভাল লাগিছে। আৰু আশা থাকিলে থিয়েটাৰবোৰ যেনে আকৌ খুলিব দিয়ে। চ' এইটোৱে বিচাৰিছোঁ। প্ৰেক্টিছ কৰি আছোঁ, আপোনালোকে ব্লগটো কেৱল চাই থাকিব, দেখাম। চব গৰমত মানে প্ৰেক্টিছ কৰি এনেকৈ বহি আছে। ডিছকাশ্যন চলি আছে, ডিছকাশ্যন চলি আছে ইয়াতে। সেইবোৰ চাই থাকক, ভাল লাগে এনেকৈ যেতিয়া আমি পুৰণা ষ্টাফবোৰ লগ পাওঁ। চ' ভাল লাগে, চাই থাকক এনেকৈ। সৰু বক্সত নাচিলে জোচটো নাহিলে। পম্পী এবাৰ বান্দৰ নাচলি না, কিয় নিদিয়া? এইটো পম্পী হয়, আমাৰ কমেডি মাষ্টাৰ। পম্পী আৰু দিছোঁ এক্সপ্ৰেছন এটা। এটা মোবাইল টিপত বিজি, এটা ৰুমাল লৈ, আৰু এটা এইটো দুটা বেটিং মাৰি আছে। এই দুটাই এই বাইদেউ বহি আছে। এটা
খাওঁ ৰ এটি খাই লওঁ উঠি লওঁ ক'ত বহ আজি খাবৰ কাৰণে কি দিছে এইটো পাপু 1.5 বছৰৰ পিছত এইটো পম্পি আহিছে ববি এইটো আমাৰ বাইদেউ সেইটো পম্পি লাষ্ট কৰিছে 1.5 বছৰৰ পিছত মোক লগ পাইছে না আৰু এইটো মই আজি 1.5 বছৰৰ পিছত তোমাকে লগ পাই আছো বেচাৰি চাওক इन्होंने भूख लगती है आंगुल चलकी चलकी खाए थे वो भी पता चला कल रात ये लोग बर्गर खाते रहे हैं कल रात ये लोग पिज्जे खाते रहे हैं मजाक हो रही है केनेकुआ अनुभव तुम्हार भावे अरे संजीव केनेकुआ केनेकुआ ভাল লাগিছে বহুত দিনৰ মূৰত আপোন মানুহখিনি থিয়েটাৰ মানুহখিনি লগ পাইছোঁ খুব বেছি এটা হোলচেলত বিক্ৰী নেকি য'ত আহিছোঁ তাতে য'ত প্ৰেক্টিছ কৰিছোঁ তাতে পুতলা অলপ ভাত চাত খালোঁ ভাত খাই এতিয়া ৰেষ্ট লৈ আছোঁ আৰু ৰাতি আকৌ আছে ইভিনিঙৰ পৰা আছে ৰাতি নাটকৰ প্ৰেক্টিছ হ'ব ডান্সৰো হ'ব চ' এতিয়া ৰেষ্ট লৈ আছোঁ চ' আপোনালোকক আকৌ ইভিনিং লগ পাইছোঁ আপোনালোকে যদি ভিডিঅ'টো চালে প্লিজ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে নিশ্চয় আকৌ ভাল ভাল ব্লগ দিবলৈ চেষ্টা কৰিম আৰু আজিৰ ব্লগটো মই ইয়াতে ৰাখিছোঁ নেক্সট ব্লগ আহি আছে আপোনাৰ ড্ৰামা চ' ড্ৰামা কেনেকৈ কি কৰে মই দেখাবলৈ নেক্সট ব্লগত চেষ্টা কৰিম আৰু আজিৰ ব্লগটো বেছি দীঘলীয়া নকৰি মই ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদি কিবা ভুল হৈছে তেনেহ'লে মোক নিজৰ বুলি মাফ কৰিব বাই